এতিয়া বৰ্তমান সত্য নামৰ এটা চেনেলৰ স্বত্বাধিকাৰী অতনু ভূঞা ডাঙৰীয়া অতদিনে তেখেতে যে অসমৰ সাংবাদিকতাক এক উচ্চ স্তৰলৈ নিয়াৰ কথা কৈ আছিল, তেখেত এতিয়া বিভিন্ন ধৰণে পাকাৰ প্ৰকাণ্ড যে এটা নিৰ্দিষ্ট চেনেল তথা এজন নিৰ্দিষ্ট ব্যক্তিৰ হৈ মাত মাতিবলৈ লৈছে, এয়া ৰাইজে প্ৰতিপন্ন হৈছে। এই যে সত্য নামৰ চেনেলটোৱে এই USTMক বদনাম কৰিবলৈ উঠি পৰি লাগিছিল, USTM নহয় বিভিন্ন ধৰণৰ বিৰোধী মানুহবিলাকক বা বিৰোধী বুদ্ধিজীৱী হওক, আমাৰ অসমৰ বিৰোধী সমাজক হওক, চৰকাৰৰ বিপক্ষ কোৱা দল সংগঠনক হওক, এই সত্য চেনেলটোৰ স্বত্বাধিকাৰী অতনু ভূঞা আৰু তাৰ পুত্ৰ অৱয়ভ্যক সকলো ধৰণেই এক প্ৰপগণ্ডা চলাবলৈ আৰম্ভ কৰিছে। যেতিয়া গুৱাহাটী মেডিকেল কলেজত 10 টকাৰ পৰা 20 টকা টিকটৰ ফিজ কৰে বা পৰীক্ষা টেষ্টবিলাকৰ দুগুণ মাত্ৰা বঢ়াই দিয়ে টকা পইচা, তেতিয়াই আকৌ আমাৰ ছাত্ৰ সন্থাৰ সভাপতিগৰাকীক মাতি নি কয় 10 টকাৰ পৰা 20 টকা বঢ়াইছে। অসম মানুহে ক'ব লগা কি আছে, এইটোতো কোনো প্ৰয়োজন নাই। এনেধৰণৰ গুডি মিডিয়াৰ পৰিভৰ অসমত অনা ব্যক্তিজনে হ'ল অতনু ভূঞা। আমি আটায়ে জানো বা আগতে জানি আহিছিলোঁ যে তেওঁ অকণমান মদাবী হ'লেও অসমৰ সংবাদ জগতত তেখেতৰ অৰিহণা যথেষ্ট আছে। আমি আশা কৰিম এই অৱয়ব ভূঞাই যি অসমৰ সাংস্কৃতিক বা সাংবাদিক জগতত যি নতুন এক ধাৰণা সৃষ্টি কৰিছে, তেওঁ সততা নিষ্ঠাৰে নিৰপেক্ষতাৰে তেওঁ বাবতি প্ৰকাশ কৰিব, USTMেই হওক বা বিৰোধী দল সংগঠনেই হওক। নমস্কাৰ, আপোনালোক আটাইকে মোৰ ইউটিউব চেনেল এছামিজ ডিমলৈ স্বাগতম জনাইছোঁ। আপোনালোক অন্য এটা ভিডিঅ'ৰ মাজলৈ আগবঢ়াই লৈ যাব বিচাৰিছোঁ। এতিয়া অসমত এটাই প্ৰসংগ, USTM বাৰু ক'ত অৱস্থিত? আমাৰ গুৱাহাটীৰ দাঁতিকাষৰীয়া, অসম নহয় মেঘালয়ৰ, আমাৰ গুৱাহাটীৰ ওচৰতেই লাগি থকা এখন ব্যক্তিগত ইউনিভাৰ্চিটি, য'ৰ উপাচাৰ্য তথা আচাৰ্য হ'ল মহবুল হক, আমাৰ অসমৰ বাসিন্দা, বৰাকত তেখেতৰ ঘৰ। USTM আজিৰ পৰা 8-10 বছৰ আগতে তাত প্ৰতিষ্ঠা কৰিছিল। এতিয়া অসমৰ চুকে কোণে তথা নৰ্থ ইষ্টৰ এখন বিশ্বাসযোগ্য শৈক্ষিক প্ৰতিষ্ঠান। ইয়াত বিভিন্ন ধৰ্মাৱলম্বীৰ ছাত্ৰ ছাত্ৰীয়ে তাত পঢ়া শুনা কৰে, লগতে বিভিন্ন ফেকাল্টি হওক, তাৰ শিক্ষক শিক্ষয়িত্ৰীসকলো বিভিন্ন জাতি জনগোষ্ঠী থকা ধৰ্মাৱলম্বীৰ। এতিয়া কথাটো হ'ল USTMৰ কথা আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ কি, বহুদিন আগৰ পৰা এই বিষয়ে বিতৰ্ক হৈ আছে। USTMৰ আচাৰ্যগৰাকীৰ লগত আমাৰ অসমৰ অভিভাৱকগৰাকীৰ আজিৰ পৰা 3-4 মাহ আগতেই এক বিতৰ্কৰ মুখামুখি হৈছিল দুয়োজনে। তেখেতসকলৰ কি ব্যক্তিগত কথা বতৰা আমি নাযাওঁ, কিন্তু মহবুবুল হক ডাঙৰীয়া এখন ব্যক্তিগত ইউনিভাৰ্চিটিৰ আচাৰ্য আৰু আনজন অসমৰ অভিভাৱক মুখ্যমন্ত্ৰী ডাঙৰীয়া। প্ৰিয় বন্ধুসকল, আপোনালোকে জানে USTMখন মেঘালয়ত অৱস্থিত কাৰণে আমাৰ অসমৰ চৰকাৰে তাত বিধিগতভাৱে কিবা অসুবিধা থাকিলেও একো কৰিবলৈ নোৱাৰে। সেইখন মেঘালয়ত প্ৰতিষ্ঠিত আৰু মেঘালয়ৰ প্ৰশাসনে সম্পূৰ্ণৰূপে USTMক সহযোগিতা আগবঢ়াই আছে। কিবা ব্যক্তিগত অসুবিধাৰ বাবে এই USTMখনত জগৰীয়া কৰাটো উচিত নে কিবা আছে, এই বিষয়ে আমি দলে নাযাওঁ। কিন্তু USTMৰ যিগৰাকী স্বত্বাধিকাৰী তথা আচাৰ্য, তেখেতে সৰুকালৰ পৰা বহুতো কষ্ট কৰি, বহুতো নিজৰ সময় ভাল ধৰণে ব্যৱহাৰ কৰি, পঢ়া শুনা ভালদৰে কৰি আজিৰ এই সময়ত উপনীত হৈছে। যিধৰণে অসমৰ মুখ্যমন্ত্ৰীগৰাকীও এটা সময়ত বিভিন্ন কষ্টৰ মাজেৰে ৰাজনীতি কৰি আজিৰ মুখ্যমন্ত্ৰীৰ পৰ্যায়লৈ উপনীত হৈছেহি। ব্যক্তিগত কাজিয়ানো কি, এই বিষয়ে আমি গম নাপাব ক'বলৈ নগ'লেও মানুহৰ মুখে মুখে বিভিন্ন মুখৰোচক কাহিনী এতিয়া বিদ্যমান। মহবুবুল হক ডাঙৰীয়া এতিয়া এক শিক্ষা কেলেংকাৰীৰ লগত জড়িত হৈ জেলত আছে। ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে তেখেতক জামিন দিয়াৰ পিছতো ঢেকিয়াজুলি অন্য এটা কেছত তেখেতক আকৌ এবাৰ এৰেষ্ট কৰি জেল হাজতলৈ পঠাইছে। কিন্তু তাত এটা আচৰিত কথা হ'ল, ষড়যন্ত্ৰৰ গোন্ধ ৰাইজে পাইছে যে ঢেকিয়াজুলিৰ যিগৰাকী ব্যক্তিয়ে কেছ দিছিল, তেখেতে সংবাদ মাধ্যমৰ আগত অকপতে স্বীকাৰ কৰিছে যে তেওঁ কোনো ধৰণৰ তাত কেছ দিয়া নাই, তেওঁক জোৰ জবৰদস্তি কেছ দিবলৈ বাধ্য কৰিছে। আমি আপোনালোকৰ আগত ক'ব খুজিছোঁ যে এই শিক্ষা হ'ল আমাৰ সমাজ জীৱনৰ যি উঠি অহা প্ৰজন্ম, এই প্ৰজন্মক এটা জাতিক শক্তিশালী কৰাৰ নিমিত্তে এই শৈক্ষিক প্ৰতিষ্ঠানে বিভিন্ন ধৰণৰ উপাদান আগবঢ়াই আহিছে। আমাৰ যেতিয়াই ব্যক্তিগত প্ৰতিষ্ঠানবিলাকে শিক্ষা বেচা কিনাৰ ব্যৱসায় কৰিবলৈ ল'ব, তেতিয়াই এনেধৰণৰ সমাজত এক বিশৃংখলৰ সৃষ্টি হ'ব। এজন মালিকৰ লগত অইনজন শৈক্ষিক প্ৰতিষ্ঠানৰ মালিকৰ কেতিয়াও ভাল ব্যৱহাৰ থাকিবই নোৱাৰে, কাৰণ সেয়া ব্যৱসায়িক লেনদেন জড়িত হৈ থাকিব। এইখিনিতে ভোটৰ ওপৰত দানা। এতিয়া বৰ্তমান সত্য নামৰ এটা চেনেলৰ স্বত্বাধিকাৰী অতনু ভূঞা ডাঙৰীয়া অতদিনে তেখেতে যি অসমৰ সাংবাদিকতাক এক উচ্চ স্তৰলৈ নিয়াৰ কথা কৈ আছিল, তেখেত এতিয়া বিভিন্ন ধৰণে পাকাৰ প্ৰকাণ্ড যে এটা নিৰ্দিষ্ট চেনেল তথা এজন নিৰ্দিষ্ট ব্যক্তিৰ হৈ মাত মাতিবলৈ লৈছে, এয়া ৰাইজে প্ৰতিপন্ন হৈছে। এই যে সত্য নামৰ চেনেলটোৱে এই USTMক বদনাম কৰিবলৈ উঠি পৰি লাগিছিল, USTM নহয় বিভিন্ন ধৰণৰ বিৰোধী মানুহবিলাকক বা বিৰোধী বুদ্ধিজীৱী হওক, আমাৰ অসমৰ বিৰোধী সমাজক হওক, চৰকাৰৰ বিপক্ষ কোৱা
দল সংগঠনক হওক, এই সত্য চেনেলটোৰ স্বত্বাধিকাৰী অতনু ভূঞা আৰু তেওঁৰ পুত্ৰ অৱয়ব ভূঞাক সকলো ধৰণেই এক প্ৰপগণ্ডা চলাবলৈ আৰম্ভ কৰিছে। যেতিয়া গুৱাহাটী মেডিকেল কলেজত 10 টকাৰ পৰা 20 টকা টিকটৰ ফিজ কৰে বা পৰীক্ষা টেষ্টবিলাকৰ দুগুণ মাত্ৰা বঢ়াই দিয়ে টকা পইচা, তেতিয়াই আকৌ আমাৰ ছাত্ৰ সন্থাৰ সভাপতিগৰাকীক মাতি নি কয় 10 টকাৰ পৰা 20 টকা বঢ়াইছে। অসম মানুহে ক'ব লগা কি আছে, এইটোতো কোনো প্ৰয়োজন নাই। এনেধৰণৰ গুডি মিডিয়াৰ পৰিভৰ অসমত অনা ব্যক্তিজনে হ'ল অতনু ভূঞা। আমি আটায়ে জানো বা আগতে জানি আহিছিলোঁ যে তেওঁ অকণমান মদাহী হ'লেও অসমৰ সংবাদ জগতত তেখেতৰ অৰিহণা যথেষ্ট আছে। আমি আশা কৰিম এই অৱয়ব ভূঞাই যি অসমৰ সাংস্কৃতিক বা সাংবাদিক জগতত যি নতুন এক ধাৰণা সৃষ্টি কৰিছে, তেওঁ সততা নিষ্ঠাৰে নিৰপেক্ষতাৰে তেওঁ বাবতিৰ প্ৰকাশ কৰিব, ESTMেই হওক বা বিৰোধী দল সংগঠনেই হওক। এতিয়া কথাটো হ'ল ESTMত যি শিক্ষা প্ৰদান কৰা হয়, আমাৰ অসমৰ 50% আৰু নৰ্থ ইষ্টৰ বিভিন্ন ঠাইৰ বিভিন্নজনে তাত অধ্যয়ন কৰি আছে। আমি ব্যক্তিগতভাৱে ESTMলৈ গৈছোঁ আমাৰ সামাজিক কামত। আমি দেখিছোঁ যথেষ্ট পৰিপাটিৰ কাম। ধৰ্মৰ নামত এজন ব্যক্তিক হাৰাশাস্তি কৰিলে ভাল নালাগে। তাত যদি কিবা শৈক্ষিক প্ৰতিষ্ঠানৰ মালিকৰ মাজত কাজিয়া হৈছে, তেতিয়া আমাৰ ক'ব লগা একো নাথাকিলেও চৰকাৰীভাৱে যে ব্যৱহাৰ কৰি তেখেতক হাৰাশাস্তি কৰা হৈছে, এয়াও ৰাইজে প্ৰতিপন্ন হৈছে। সেয়েহে আমি অসমৰ সমাজ ব্যৱস্থাক শক্তিশালী কৰাৰ নিমিত্তে জনতাক, ডেকা বন্ধুসকলক কওঁ, আমি ধৰ্মীয় গোড়ামী ৰাজনীতিৰ লেতেৰা চৰিত্ৰবোৰৰ পৰা আঁতৰি আহি সমাজ ব্যৱস্থা তথা সমাজখনিক শক্তিশালী কৰাৰ নিমিত্তে আমি সদায় কাম কৰিব লাগিব। এই যে ৰাজনীতিকবিলাকৰ মুখৰোচক মন্তব্য, যি হওক বিৰোধী হওক শাসক পক্ষ হওক, যি এইবিলাকৰ তেলীয়া তথা যি সমাজ উন্মাদনা কৰা পন্থা, এইবিলাকৰ পৰা দূৰত আহি আমি আটায়ে ৰাজনীতি শিকিব লাগিব। ৰাজনীতি শিকিলেহে ৰাজনীতিকবিলাকে আমাক বুৰ্বক বনাবলৈ নোৱাৰিব। আজিলৈ এৰিছোঁ। পুনৰবাৰ আপোনালোকৰ আগলৈ এনেধৰণৰ ভিডিঅ' লৈ আহিম বুলি। জয় আই অসম।